আপোনাৰ যদি একচনীয়া পট্টা আছে তেতিয়াহ'লে তাক ম্যাদীৰ কাৰণে কেনেদৰে আবেদন কৰিব তাৰ আজি সম্পূৰ্ণ প্ৰচেছ মই আজিৰ এই ভিডিঅ'টোত দেখাই দিম। একচনীয়া পট্টাৰ পৰা আপুনি ম্যাদীকৰণৰ বাবে আবেদন কৰিবলৈ দুটামান ইম্পৰ্টেণ্ট কথা আপুনি জানিব লাগিব। প্ৰথমতে আপোনাৰ একচনীয়াৰ পৰা ম্যাদীৰ কাৰণে আবেদন কৰিবলৈ যাওঁতে আপোনাৰ নামটো সেই জমাবন্দীখনত নামজাৰি হৈ থাকিব লাগিব। তেতিয়াহে আপুনি নিজৰ নামত ম্যাদীৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনাৰ নামটো উঠা নাই তেতিয়াহ'লে আপুনি নামজাৰিৰ কাৰণে আবেদন কৰিব লাগিব। আপোনাৰ নাম জমাবন্দীখনত উঠি আছে তেতিয়াহ'লে আপোনাৰ নামত আবেদন কৰিবলৈ আপোনাক কেইটামান ডকুমেণ্টছৰ কথা আহিব। সেই ডকুমেণ্টছ কেইটা আপোনাক কি লাগিব মই এফালৰ পৰা আপোনাক কৈ গৈছো। ডকুমেণ্টছৰ ভিতৰত আপোনাক প্ৰথমতে যিখন আপ টু ডেট যিখন খাজানা ৰিচিপ্ট হয় সেইখন লাগিব, চাৰ্টিফাইড জমাবন্দীখন লাগিব আৰু আপোনাৰ যিখন আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ডকুমেণ্টছ বিলাক লাগিব। নেক্সট আপোনাৰ যিখন ট্ৰেছ মেপ হয় সেই যিটো দাগত আপুনি ম্যাদীৰ কাৰণে আবেদন কৰিব বিচাৰিছে সেই দাগৰ যিটো ট্ৰেছ মেপ হয় সেই ট্ৰেছ মেপটো লাগিব। সেইখন আপুনি মোবাইলৰ পৰাই ডাউনলোড কৰিব পাৰিব। কেনেকে আপুনি ডাউনলোড কৰিব সেইটো আপোনাক প্ৰচেছটো দেখাই দি আছো। প্ৰথমতে আপুনি মোবাইল বা কম্পিউটাৰত ILRMS বুলি টাইপ কৰিব। তাৰপিছত গভৰ্ণমেণ্ট অফ আছাম যিটো দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো প্ৰথম ৱেবছাইট দেখিছে তাত আপুনি এবাৰ ক্লিক কৰিব। তেতিয়া আপুনি একেবাৰে তললৈ আহিব, অকণমান বেছি তললৈ আহিব নালাগে। ইয়াত আপুনি ভূ নক্সা যিটো দেখা পাইছে সেইটোত আপুনি এবাৰ ক্লিক কৰি দিয়ক। ইয়াত আপোনাৰ গোটেই নক্সাবিলাক আহিব। আপুনি প্ৰথমতে নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক, তাৰপৰা প্ৰচিড কৰক। অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট, চাৰ্কল, মৌজা অফিচ, ফ্লাট নাম্বাৰ হয় আৰু ভিলেজ এই গোটেইকেইটা বস্তু আপোনাৰ কোনকেইটা পৰে আপুনি নিজে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনাৰ প্লট নং যিটো দেখিছে তাত আপুনি ডাগ নাম্বাৰটো টাইপ কৰি দিব। ইয়াত আপোনাৰ প্ৰথম যিটো ওপৰত দেখা পাইছে সেইটোত আপুনি নিজৰ যিটো ডাগ নাম্বাৰ বিচাৰিছে সেইটো আপুনি ক্লিক কৰি এণ্টাৰ কৰি দিব বা চাৰ্চ বুটামটোত ক্লিক কৰি দিব। তাত আপুনি এইটো দেখিছে। নেক্সট আপুনি যিটো তলত মেপ ৰিপৰ্ট দেখা পাইছে তাত আপুনি ক্লিক কৰি দিলে যিটো আপোনাৰ দাগ হয় সেই দাগটো আপোনাৰ এনেকৈ ওলাই যাব। আৰু এইটো আপুনি স্ক্ৰীনশ্বটো মাৰি থ'ব পাৰে, ছেভ কৰিও থ'ব পাৰে বা প্ৰিণ্টত কপি এটা উলিয়াই থ'ব পাৰে যদি আপোনাৰ প্ৰিণ্টাৰ আছে। সকলোবিলাক ডকুমেণ্টছ ৰেডি কৰা হৈ গৈছে। যদি বলক এতিয়া আমি ম্যাদীৰ কাৰণে কেনেদৰে আবেদন কৰিব আপুনি ঘৰতে বহি নিজৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। তেতিয়াহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মোবাইল বা কম্পিউটাৰত আপুনি গুগল ক্ৰমটো খুলি ল'ব। তাত আপুনি সেৱা সেতু চাৰ্চ কৰিব। সেৱা সেতু চাৰ্চ কৰি আপুনি এণ্টাৰ কৰিব। ইয়াত যিটো প্ৰথম লিংক দেখা পাইছে সেইটোত আপুনি এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লগইন আৰু ৰেজিষ্টাৰত যাব। ওপৰৰ লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চিটিজেন চিলেক্ট কৰিব। চিটিজেন চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি এইটো তলত দেখিছে নিউ ইউজাৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যি মোবাইলটোৰ পৰা আপুনি আইডিটো ক্ৰিয়েট কৰিব বিচাৰিছে সেইটো আপুনি এবাৰ ক্লিক কৰি ল'ব। ক্লিক কৰি আপুনি তাত যাব, OTP জেনেৰেট কৰিব। আপোনাৰ মোবাইলত এটা OTP আহিব। তেতিয়া OTPটো আপুনি গোটেই OTPটো ফিল কৰিব। ইয়াত আপুনি OTPটো ইয়াত ভেৰিফাই কৰি ল'ব। তাৰপিছত আপোনালোকৰ এটা যিটো আপোনাৰ নাম হয় সেই আপুনি ইয়াত নামটো চাৰ্চ কৰিব। মই এনে জেনুৱেলি এটা নাম দি দিছোঁ। ইয়াত নামটো দিয়াৰ পিছত আপুনি ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত ডেট অফ বাৰ্থ দিব। কোনটো ডেট অফ বাৰ্থ বা ডেট অফ বাৰ্থটো আপুনি আনুমানিকো দিব পাৰে, যিটো মনৰ ইচ্ছা আপুনি নিজে এটা দি দিব। ইউজাৰ এটা পাৰ্চনেল মেছেজ দিব। তাৰপিছত আপোনালোকে এটা ইউজাৰ নেম দিব। ইউজাৰ নেমটো আপোনাৰ নামৰ 4টা আখৰ আৰু পিছফালে 2-4টা সংখ্যা লগাই দিব। 1 2 3 4 কিবা এটা লগাই দিব। নেক্সট আপুনি এটা ষ্ট্ৰং পাছপৰ্ট দিব। নিজে ক্ৰিয়েট কৰি ল'ব পাৰে বা ইয়াৰ পৰা ডাউনলোড কৰি ছেভ কৰি থ'ব পাৰে। আপুনি পাছপৰ্টটো দিব। পাছপৰ্টটো দিয়াৰ পিছত ইয়াত কি প্লাছ মাইনাছ কৰিবলৈ দিছে তাৰ এনচাৰটো আপুনি ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি টিক মাৰ্কত ক্লিক কৰি চাইন আপ কৰিব। চাইন আপ কৰাৰ পিছত একচেপ্ট কৰিব। আইডিটো লগইন কৰিলে আপুনি এনেদৰে দেখা পাব। তাৰপিছত আপুনি ভিউ ইয়ৰ এপ্লিকেণ্ট অল্ড ভাৰ্জনটো যিটো দেখিছে তাত আপুনি ক্লিক কৰি অল্ড ভাৰ্জনটো উলিয়াই ল'ব। ইয়াত আপুনি কনভাৰ্চন বুলি টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ পিছত আপোনাৰ বিচাৰি ল'ব কনভাৰ্চন লেণ্ড অফ এনুৱেল পাত্তাটো পিৰিয়ডিক পাত্তা সেই বস্তুটো আপুনি বিচাৰি ল'ব। ইয়াত দেখা পাইছে এইটো। ইয়াত ক্লিক কৰি আপুনি যিটো চাৰ্চ বুটাম দেখিছে তাত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত নেক্সট আপুনি এপ্লাই বুটাম যিটো দেখা পাইছে তাত এবাৰ ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ যিটো ডকুমেণ্টছ হয় সেই ডকুমেণ্টছকেইটা আপুনি ইয়াত এবাৰ চাই ল'বও পাৰে বা কিমান ফিজ কাটিব আপুনি ইয়াত এবাৰ ভালকৈ চাই ল'ব আপোনাৰ নিজৰ আইডিৰ পৰাই। যিটো মাজত যিটো দেখা পাইছে এপ্লাই বুটাম তাত আপুনি এবাৰ ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ ইণ্টাৰফেচ দেখা পাব। নেক্সট আপুনি গেট ষ্টাৰ্টেড যিটো বুটাম দেখিছে তাত ক্লিক কৰি দিয়ক। এতিয়া আই ডু নট হেভ আধাৰটোত ক্লিক কৰি আপুনি যিটো পান কাৰ্ডৰ ID হয় তাত আপুনি ইয়াত সম্পূৰ্ণভাৱে ID নাম্বাৰটো ভৰাই লওক। নেক্সট আপোনাৰ যিটো পান কাৰ্ডৰ নাম আছে শুদ্ধ সেই নামটো আপুনি ইয়াত টাইপ কৰি ল'ব। নেক্সট শুদ্ধকৈ টাইপ কৰিব। এটা আখৰো ভুল হ'লে মানে আপোনাৰ নোলাব। তাৰপিছত আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে পান কাৰ্ডত তাত আপুনি ক্লিক কৰি ভেৰিফাই কৰি দিয়ক পান কাৰ্ডটো। তাৰপিছত অ'কে বুটামটোত ক্লিক কৰি দিয়ক। অলপ তললৈ আহক। আপোনাৰ যিটো নেক্সট বুটাম দেখিছে তাত এবাৰ আপুনি ক্লিক কৰি দিয়ক।
ইয়াত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট যিটো হয় সেই নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লওক তাৰপিছত আপোনাৰ যিটো সাৰ্কুল অফিচ সেইটো আপুনি সিলেক্ট কৰক গাঁও পৰে নে টাউন পৰে ক'ত আপুনি আবেদন কৰিব বিচাৰিছে সেইটো আপুনি নিজৰ গাঁওখন প্ৰথম আখৰটো টাইপ কৰি আপুনি গাঁওখন আগত বিচাৰি লওক কোনখন গাঁও পৰে তেতিয়া আপোনাৰ গাঁওখন যিটো হয় গাঁওখনত আপুনি দেখা পাইছে যদি আপুনি তাত গাঁওখন সিলেক্ট কৰি লওক তাৰপিছত ডাক নাম্বাৰ যিটো হয় কোনটো ডাকত আপুনি ম্যাদীৰ কাৰণে আবেদন কৰিব বিচাৰিছে তাত আপুনি ডাক নাম্বাৰটো টাইপ কৰি দিয়ক ইয়াত কিমান মাটি আছে ওলাই যাব তাৰপিছত নেক্সট কৰক ইয়াত আপোনাৰ যিমান কিজন মানুহৰ নাম দেখিছে আপুনি এজন এজনকে প্ৰত্যেকজন যিমান কিজন বোলে 10জন মানুহ আছে বা এজন মানুহ আছে যিমানে মানুহ নাথাকক মুঠতে আপোনাৰ তেওঁলোকৰ অসমীয়াত নামটো থাকিব আপুনি ইংলিছত টাইপ কৰিব লাগিব উইথ তেওঁ আপোনাৰ সম্পৰ্কটো দিব তাৰপিছত আপোনাৰ যিটো মেল ফিমেল সিলেক্ট কৰিব আপোনাৰ কি হয় ডেট অফ বাৰ্থটো দিব তাৰপিছত মোবাইল নাম্বাৰটো তলত আহিবই আৰু আপোনাৰ যিটো এড্ৰেছ পৰে সেইটো আপুনি সিলেক্ট কৰিব তাৰপিছত নেক্সট আপুনি যিটো এড মোৰ এপ্লিকেণ্ট দেখা পাইছে তাত আপুনি এড মোৰ এপ্লিকেণ্টত আপুনি এবাৰ ক্লিক কৰক নেক্সট আপুনি আৰু এজন মানুহ এড কৰাব লাগিব মানে যিমান কিজন তাত মানুহ দেখাই আছে যিকেইজন মানুহ দেখা পাইছে সেই গোটেইকেইজন মানুহৰ নামটো এড কৰাব লাগিব মই জাষ্ট এটা এক্সাম্পল দেখাই আছো আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াতো আপুনি সেম কন্ডিশন সকলোবিলাক মানুহৰ নাম এড কৰাব লাগিব নামবোৰ অসমীয়াত থাকিব আপুনি ইংলিছত টাইপ কৰিব লাগিব ডেট অফ বাৰ্থটো দিব তাৰপিছত সেভ এপ্লিকেণ্ট যিটো অপচন দেখিছে তাত ক্লিক কৰি দিয়ক নেক্সট আপুনি এনেকৈ সম্পূৰ্ণ গোটেই মানুহবিলাকৰ নাম এড কৰাই লওক যদি সম্পূৰ্ণ গোটেই মানুহকেইজনৰ নাম এড হৈ যায় তেতিয়া এনেকৈ দেখাব তাৰপিছত নেক্সট আপুনি একেবাৰে তললৈ আহিব স্ক্ৰল কৰিব যিটো নেক্সট বুটাম দেখিছে তাত ক্লিক কৰক এতিয়া ডকুমেণ্টছ বিলাক আপলোড কৰিব লাগিব প্ৰথমতে আপোনাৰ যিটো লেণ্ড ডিটেইলছ খাজানা ৰিচিপ্ট বা সেই জমাবন্দী সেইটো আপুনি আপলোড কৰিব লাগিব আগতে আপুনি PDF কৰি ৰাখি ল'ব মই PDF কেনেকৈ কৰে তাকো মই বুজাই দিছিলোঁ আগৰ ভিডিঅ'বিলাকত আপুনি প্ৰথমতে যিখন খাজানা ৰিচিপ্ট সেইখন আপলোড কৰি দিয়ক মানে আপুনি লেণ্ড ডিটেইলত আপুনি জমাবন্দী যিটো কপি সেইটোও দিব পাৰে তাৰপিছত নেক্সট আপোনাৰ যিটো আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট সেইটোত আপুনি খাজানা ৰিচিপ্টটোত আপলোড কৰি দিয়ক ইয়াত আপুনি ট্ৰেছ মেপো আপলোড কৰিব লাগিব গোটেইকেইটা অপশ্যনত যি ভাগে দেখাইছে আপুনি সম্পূৰ্ণভাৱে এড কৰি যাওক ইয়াত আপোনাৰ যিটো এনুৱেল পাত্তা দেখাইছে তাত আপুনি খাজানা ৰিচিপ্ট বা জমাবন্দীটো আপলোড কৰি দিয়ক তাৰপিছত ট্ৰেছ মেপ যিটো দেখা পাইছে তাত ট্ৰেছ মেপ দিয়ক চিঠা কপিও মানে আজিকালি যিটো চাৰ্টিফাইড জমাবন্দী হয় সেই জমাবন্দীটো চিঠা কপি বুলিও কয় সেইটো আপুনি আপলোড কৰি সম্পূৰ্ণ আপলোড কৰাৰ পিছত আপুনি নেক্সট বুটাম যিটো দেখা পাইছে তাত ক্লিক কৰি এতিয়া আহিলে আপোনাৰ পেমেন্টৰ কথা আপুনি কি আপলোড কৰিছিলে সেইকেইটা এবাৰ চাই ল'ব পাৰে ইয়াত টিক মাৰ্কটো ক্লিক কৰি আপুনি ফিনিশ কৰি দিয়ক তাৰপিছত অলপ সময় ৱেইট কৰক ইয়াত আপোনাৰ তললৈ আহক পেমেন্ট গেটৱে সিলেক্ট কৰক কানাডা বেংক PG নো চাৰ্জ সেইটো সিলেক্ট কৰক এগ্ৰি বুটাম ক্লিক কৰি আপুনি যিটো গ্ৰীণ বুটাম দেখা পাইছে তাত এবাৰ ক্লিক কৰি দিয়ক অলপ সময় লোডিং ল'ব ইয়াতো টিক মাৰ্কটো ক্লিক কৰক কনফাৰ্ম পে কৰি লিভ কৰক তাৰপিছত আৰু অলপ সময় ৱেইট কৰিব লাগিব ইয়াত আপোনাৰ যিটো সেকেন্ড অপচন দেখা পাইছে পে থ্রু UPI QR কোড সেইটো আপুনি ক্লিক কৰি দিয়ক এখন QR ডিসপ্লে জেনাৰেট হ'ব ইয়াত আপুনি ক্লিক কৰক সেই ডিসপ্লেখনত আপোনাৰ যিটো ফোন পে বা গুগল পে যদি ইউজ কৰে তেতিয়াহ'লে আপুনি ইয়াত পেমেন্টটো কৰি দিয়ক কিমান টকা কাটে তাৰপিছত আপুনি যিখন একনলেজমেন্ট ৰিচিভ হয় সেইখন আপুনি লগে লগে পাই যাব আৰু এটো সম্পূৰ্ণ আপোনাৰ একচনৰ পৰা ম্যাদীৰ কাৰণে এপ্ৰুভেল হোৱালৈকে আপোনাৰ 90 দিন সময় লাগে 90 দিনৰ ভিতৰত আপোনাৰ কামটো ডিসপোজ হয় যিখন এপ্লিকেশন কৰিছিলে যদি তাতকে আপোনাৰ ইমাৰ্জেন্সি হৈছে বা ইমান দিন সময় নালাগে তেওঁলোকে এক মাহ ডেৰ মাহৰ ভিতৰতে আপোনাৰ কামটো সম্পূৰ্ণ কৰি দিয়ে যদিহে আপোনাৰ ইমাৰ্জেন্সি হৈছে আপুনি অফিচলৈ যাওক কথাবিলাক পাতক আৰু আপোনালৈ যেতিয়া কেছটো ডিসপোজ হ'ব আপোনালৈ এটা মেছেজ আহিব আৰু এপ্লিকেশন কৰা মেছেজটো আপোনাৰ মোবাইলত আহিব যিটো একনলেজমেন্ট নাম্বাৰ সেই নাম্বাৰটো আপোনাৰ SMS ৰ যোগেদিও পাব এতিয়া ইয়াত আপোনাৰ কি হয় চিঠা কপিটো কেনেকৈ আবেদন কৰে বা জমাবন্দী যিখন চাৰ্টিফাইড জমাবন্দী সেই সকলোবিলাক আপোনাৰ মই ভিডিঅ'ৰ ডেসক্ৰিপচনৰ তলত লিংক দি দিম আপুনি যদি আবেদন কৰিব বিচাৰিছে চাৰ্টিফাইড জমাবন্দীখন তেতিয়াহ'লে আপুনি মোৰ ভিডিঅ' ডেসক্ৰিপচনত চেক কৰিব আপুনি তাত নিশ্চয় ভিডিঅ'ৰ লিংক পাই যাব তাত আপুনি ক্লিক কৰক আৰু ডকুমেন্টছ বিলাক আপোনাৰ PDF কৰিবলৈ মই তাৰ এপ্লিকেশন লিংকটো চেনেলৰ ডেসক্ৰিপচনত দি দিম তাত আপুনি চাই ল'ব পাৰিব মই ভিডিঅ'টোত জাস্ট এটা এক্সাম্পলহে দেখাইছো আপুনি ঘৰতে বহি কেনেদৰে মোবাইলৰ পৰা আবেদন কৰিব পাৰিব আপুনি মোবাইলৰ যিটো ডেস্কটপ মোড হয় সেইটো আপুনি অন কৰি ল'ব তেতিয়া আপুনি এটা কম্পিউটাৰ দৰে আপুনি কাম কৰিব পাৰিব তো যদি ভিডিঅ'টোত কিবা বুজি নাপালে আপুনি মোক কমেন্ট কৰি জনাওক চেনেলটোত যদি আপুনি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেটিভ ভিডিঅ' মই লৈ আহি থাকিম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এতিয়ালৈ এৰিছো বাই